হাই এভৰিৱান, আজিৰ ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। আজি ছানডে হয় আৰু এইফালে মই খুৰীৰ লগত ৰাতিপুৱা ৰুটি বনাই আছোঁ, কাৰণ ছানডে ৰাতিপুৱা আমাক ৰুটি আৰু ঘুগুনি খাবলৈ দিয়া হয় আৰু খুৰীক অলপ হেল্প কৰি দিছোঁ। আৰু এইফালে মই গা চা ধুই আহি ধুনীয়াকৈ ৰুটি খাই আছোঁহি। পুৰা বহুত দিনৰ মূৰত এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু আজি আমি আহিছোঁ তলাতলত পিকনিক খাবলৈ। আৰু এইফালে ৰাইজে পিঁয়াজ কাটিছে। পাইছ নাই ভালকৈ কাট। তো এইবোৰ খৰি চৰি চব আনি মেলি আৰু বতা মানে সাংঘাতিক বতা। এই এজনী দেখিছে নাই একদম স্কাৰ্ফ চিস্কাৰ্ফ লৈ ননী পালাহি। অঁ খুলিলে আকৌ ডিম্পি কাৰিকৰ। অঁ ডিম্পি হাই কওক। অঁ আহকে যা। এইটো এইপিনে জুই জ্বলাই আছে। খুব কাম কৰিছোঁ। পিঁয়াজ কাটিলে, এতিয়া বন্ধাকবি কাটিছে। এইটো চাহৰ ফ্লাক্স এইটো নেপেলাবি। এতিয়া আমি চাউল ধুই লওঁ। আজি ইয়াত মানুহ ইমান নাই। এইফালে দিনকে কেক এটা বনাই আনিছে, আমি চবেই কেক কাটিম। ভাল লাগিছে দাই কেক, সদায় দাইখিনি কাটি থবি। ৰাইজে পুৰা একদম কামত লাগি আছে। বন্ধাকবি আছে নেকি নিশ্চয়? এই আমাৰ ডিম্পি মায়ে ভাতৰ কাৰণে চাউল ধুই হৈ গ'ল। এতিয়া দি দিয়া। ছাতি ৰমা প্ৰস্তুতি। বাকলিখিনি এনেই নষ্ট হ'ব দিয়া নাই, গৰুকেইটাকে খাবলৈ দিছোঁ। খাবি নি? এইফালে আমাৰ ইউবৰাজে চাহ বাকিছে। চাহৰ লগত আছে চিংৰা, কেক আৰু কিবা কিবি। এইফালে আমাৰ ভাত হৈ গ'ল। এইখিনি সৰু আলু ভাজি। এইফালে এইখিনি হাঁহৰ মাংস বনাইছে আমাৰ চেফ ডিম্পি। এইখিনি ব্ৰইলাৰ। এইফালে গাহৰি পুৰা চলি আছে। অঁ এতিয়াও ওলাইছে ৰ'দ। ইমান ধুনীয়াকৈ বনালে ন আৰু খাই লোৱা দেই। বাৰ্থডে গালক অকণমান খুৱাই দিওঁ। এগলেছ নে? ভাল লাগিছে খাই দেই, ইমান ধুনীয়া বনাইছে। ইমান হেৰি লগা নাই, এগলেছ টাইপে লাগিছে। আমাৰ এতিয়া খাব হৈ গ'ল। আৰু আজি খাদ্যত আছে চালাড, তাৰপাছত এয়া গাহৰি পোৰা, হাঁহৰ মাংস, ব্ৰইলাৰ মাংস, ভাত, ইমানেই।
এয়া খানা খোৱা হৈছে, কেনেকৈ খাই চাই লওকচোন। এয়া চাব পাৰে আজি জ্যোতিলেও খাইছে। আজি চালাড, এইপিনে গাহৰি, হাঁহ মাংস আৰু কি আছে ব্ৰইলাৰ। ইমানখিনি খাব পাৰে দেখিছে, এওঁলোকে খায়। আমাৰ খাই মেলি হৈ গ'ল, এতিয়া আমি যাম। এয়া আমাৰ আজি বাৰ্থডে কাৰ্ড। যাওঁনে? এয়া মোৰ ডিম্পি মা। কোনে নিব? কষ্ট নিব নি? গাড়ীত। বাই বাই। বাই বাই। বাই বাই দেই সকলোকে। বাই বাই। হেল্ল' গাইজ, আমি আহি আছোঁ এয়া মই ডিম্পিৰ লগত, আৰু এইফালে আহি আছে গাইজ। এতিয়া চব গ'ল, আকৌ আমি কেইজনীয়ে ৰুদ্ৰসিংহ পাৰ্কত ফটো মাৰিবলৈ আহিলোঁ। আৰু ব্লগটো ইমানতে সামৰি দিওঁ, কেনে পালে জনাব। বহুত দিনৰ পৰা আমি খানা খামকৈ আজি হৈছে, আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব।